অন্যায় অবিচাৰ হয় ইয়াৰ বিপক্ষে থিয় হয় আৰু সমাজক ন্যায় প্ৰদান কৰিব পাৰে এই কথাটোকে মই আজি ইয়াত আপোনালোকৰ আগত ক'বলৈ বিচাৰিছো বড়োলেণ্ডত সান্থালীসকল বহুত বছৰৰ পৰা বসবাস কৰি আছে আৰু সান্থালীসকল বা আমি প্ৰায় একে ষ্টেটাছৰ মানুহ হয় তো সেই হিচাপে সান্থালী ভাষা আজি নেশ্যনেল যেটো ৰিকগনিশ্যন পালে 8th শিডিউলত বড়ো ভাষাও নেশ্যনেল ৰিকগনিশ্যন পালে কিছুমান অলপ সাংবিধানিক কিছুমান সুবিধা অসুবিধা আৰু অলপ চলি আছে এইবিলাকো ভৱিষ্যতৰ সময়ত সমাধান হৈ যাব আমি বিচাৰিছো যে আগত যিবিলাক আমাৰ জনগোষ্ঠী বিলাকৰ মাজত যি ভুল এটা বুজাবুজি হৈছিলে এটো চিৰস্থায়ীভাৱে সমাধান হৈ যাব আৰু আজিৰ সময়ত সান্থালীসকলে ৰাজনৈতিক অধিকাৰ সামাজিক অধিকাৰ ভাষা সংস্কৃতিৰ অধিকাৰ আৰু সান্থালীসকলে নিজৰ সংস্কৃতিক আগুৱাই লৈ যোৱাৰ কাৰণে যিখিনি সুবিধা পাব লাগে এই সকলো সুবিধা পাব লাগে মই বুলি ভাবো এই কাৰণে আমাৰ চৰকাৰৰ পৰা আমি বিভিন্ন কাম সান্থালী জনগোষ্ঠীৰ কাৰণে লোৱা হৈছে ইতিমধ্যে যেটো আমাৰ ল্যাঙ্গুৱেজ টিচাৰ আছে তেখেতসকলৰ স্যালাৰি বঢ়াই দিয়া হৈছে সান্থালী ভাষাটো বেলেগ জনগোষ্ঠীয়ে যাতে শিকিব পাৰে ইয়াৰ কাৰণে ওয়ার্ড বুক অহা 6 তাৰিখে আমি এটো উন্মোচন কৰিম তেনেকুৱা এটা সান্থালী কালচাৰ ৰিসাৰ্চ সেন্টাৰ কৰা হৈছে আমি লক্ষীৰাম টুডু ডাঙৰীয়াৰ নামত 1 কোটি টকাৰ অডিটৰিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো মিথিয়াছ টুডু ডাঙৰীয়াৰ নামত স্পেস ল্যাব ইতিমধ্যে মুকলি কৰা হল বহুতখিনি কাম আমি সান্থালী জনগোষ্ঠীৰ যি সকল বীৰ পুৰুষ আছিল নেতা আছিল এই সকলক শ্ৰদ্ধা জনাই বিভিন্ন কাম বিলাক লোৱা হৈছে যেটো নেকি এটা প্ৰত্যেক বছৰে হিটো পাই যাব আজি মই খুব আনন্দিত হৈছো যে 1855 চনত ব্ৰিটিছ শাসনৰ বিপক্ষে থিয় দিয়া প্ৰথমবাৰৰ কাৰণে আদিবাসী সকলৰ কাৰণে হাজাৰ হাজাৰ লোকক উলাই ব্ৰিটিছ শাসনৰ কিছুমান ভুল নীতিৰ বিপক্ষে থিয় দি সংগ্ৰাম কৰা আমাৰ দুজন বীৰ সিধু মুৰ্মু আৰু কানু মুৰ্মুৰ আমাৰ বড়োলেণ্ডৰ এটা ষ্টেচন ইতিমধ্যে আমাৰ সান্থালী হুল দিৱস হিচাপে উদযাপন কৰে আৰু এইবাৰ 170তম সান্থালী হুল দিৱস সমগ্ৰ ভাৰতবৰ্ষত উদযাপন হৈ আছে আৰু আমাৰ বড়োলেণ্ডতো প্ৰত্যেক বছৰে এটো ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ইতিমধ্যে ৰিকগনিশ্যন দিয়া হৈছে আৰু আজি মাত্ৰ নহয় অনাগত দিনতো এই সান্থালী হুল দিৱস উদযাপন হৈ থাকিব আৰু চৰকাৰৰ তৰফৰ পৰা আমাৰ যোৱা বাজেট সেশনতে সিদ্ধান্ত আছে